সেৱাৰ মনোভাৱ থকা এই ব্যক্তিজনে আৰক্ষীৰ চাকৰি নোপোৱাকৈয়ে ডিব্ৰুগড়ত 20 বছৰ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মানুহজন আৰক্ষী নহয় কিন্তু আৰক্ষীৰ দৰে পোছাক পিন্ধি প্ৰতিদিনে যান বাহন নিয়ন্ত্ৰণ কৰে এইজন ব্যক্তিয়ে। এজন সক্ৰিয় আৰু নিষ্ঠাবান আৰক্ষীৰ দৰে কাম কৰা ব্যক্তিজন কোন, এওঁৰ নাম কি আৰু সকলো কথা এই ভিডিঅ'টোত আলোচনা কৰিম, গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেধৰণৰ ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰৰ বেল আইকনটো বজাই দিয়ক। প্ৰিয় বন্ধু বান্ধৱীসকল, তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নিষ্ঠাবান আৰক্ষীৰ দৰে কাম কৰা ব্যক্তিজন আৰক্ষী নহয়। মানুহজন আৰক্ষী নহয় কিন্তু প্ৰতিদিনে আৰক্ষীৰ পোছাক পৰিধান কৰি ডিব্ৰুগড় চহৰত যান বাহন নিয়ন্ত্ৰণ কৰে। ৰদ বৰষুণৰ মাজতো সদায় যান বাহন আৰক্ষীৰ দৰে ব্যস্ত হৈ পৰে এই লোকজন। এই ব্যক্তিয়ে নিৰন্তৰভাৱে ডিব্ৰুগড় চহৰত 1-2 বছৰ নহয় প্ৰায় 20 বছৰৰ অধিক সময় নিজৰ কৰ্ম আগবঢ়াই আছে। কৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ সময়তো নিজৰ কৰ্মত পিছ নপৰা নিষ্ঠাবান ব্যক্তিৰ নাম হ'ল ছেন মেকনায়ৰ। ঘৰ ডিব্ৰুগড়ৰ নালিয়াপুলত। লোকজন জন্মগতভাৱে মুকবধিৰ অৰ্থাৎ মুখেৰে মাতিব নোৱাৰে। চহৰলৈ ওলাই অহা স্কুল কলেজৰ শিক্ষাৰ্থীৰ পৰা জ্যেষ্ঠজনলৈকে প্ৰায় সকলোৰে চিনাকি ছেন। তেওঁ কেৱল আৰক্ষীক সহায় কৰিবলৈ আৰু সমাজৰ প্ৰতি থকা দায়িত্বৰ বাবে অহৰহ কাম কৰি আছে। সঁচা অৰ্থত আৰক্ষীক ভাল পায় বাবে নিজৰ পৰিয়ালক আওকাণ কৰি এইদৰে সেৱা আগবঢ়াই আছে মিষ্টাৰ ছেনে। মিষ্টাৰ ছেনৰ পৰিয়ালত তেওঁৰ পত্নীৰ সৈতে 2জনী কন্যাও আছে। তেওঁৰ পত্নী মুকবধিৰ ডাঙৰ কন্যা ধনৰ অভাৱত 10ম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত পঢ়াৰ জীৱন সামৰিবলগীয়া হয়। আৰ্থিক দৈন্যতাৰ মাজতো প্ৰতিদিনে নিজকে অসম আৰক্ষীৰ বাবে বিনা স্বাৰ্থত সাজু ৰখা এইজন অস্বাভাৱিক বিৰল ব্যক্তিত্বৰ মুকবধিৰৰ বাবে অসম আৰক্ষীয়ে বৰ্তমান কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অৱশেষত তেওঁক হোম গাৰ্ডত নিযুক্তি দিব বুলি ডিব্ৰুগড় আৰক্ষীয়ে ইতিমধ্যে ঘোষণা কৰিছে। আৰু আপোনালোকে এইটো হাইলাইট কৰিছিলে, তেতিয়া আমি ভালকৈ গম পালোঁ তেওঁৰ কথা, যে তেওঁ কিমান বছৰৰ পৰা যে আমাৰ ট্ৰেফিক মেনেজমেণ্টত হেল্প কৰি আছে। হোমগাৰ্ডত এনৰোল কৰিছোঁ তেখেতক, আৰু লগতে আমি আমাৰ মাননীয় DGP ছাৰেও এটা ৰিপৰ্ট বিচাৰিছে যাতে তেওঁক কিবা ধৰণৰ এটা ৰিকমেণ্ডেশ্যন দিব পৰা যায়, এৱাৰ্ড এটা দিব পৰা যায়। চ' ফ্ৰেণ্ডছ, আপোনাক যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব।